বহু হাজাৰ বছৰ পূৰ্বৰ আমাৰ হিন্দু শাস্ত্ৰৰ ভগৱত পুৰাণৰ দশম স্কন্ধ আৰু বৈৱৰ্ত পুৰাণ অনুসৰি এবাৰ ব্ৰহ্মাই নিজৰ মনতে যথেষ্টখিনি অহংকাৰ হৈ পেলাই ভাবিলে যে সাধাৰণ বালক শ্ৰীকৃষ্ণই মোৰ সমকক্ষ কেনেকে হ'ব, মই হলো এই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। গতিকে তেওঁ এটা কাম কৰিলে, শ্ৰীকৃষ্ণক পৰীক্ষা চোৱাৰ মানসেৰে হঠাতে সকলো গোপ গোপী গাই বা যত জীৱ জন্তু আছে ঘৰ দুৱাৰ সকলোখিনি হঠাৎ অদৃশ্য কৰি দিলে, অৰ্থাৎ লুকুৱাই দিলে। কিন্তু এইখিনি সময়তো আমাৰ ভগৱান শ্ৰীকৃষ্ণ কিন্তু বৰ অশান্ত হৈ নপৰিলে। তেওঁ কৰিলে কি, হঠাতে সকলো গোপগোপী বা সকলো ধৰণৰ গাই গৰু যি য'ত আছিলে সকলোবিলাক তেওঁ হঠাৎ নিজৰ তৰফৰ পৰা সৃষ্টি কৰি ল'লে। এই দৃশ্য দেখি কিন্তু ব্ৰহ্মা হঠাৎ আচৰিত হৈ পৰিলে যে আচলতে কি হ'ল, শ্ৰীকৃষ্ণই কেনেধৰণেৰে এনে সম্ভৱ কৰি তুলিলে। আৰু লগে লগে তেওঁ শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি পেলাই সুধিলে যে এয়া কেনেকে সম্ভৱ হ'ল। তেতিয়া শ্ৰীকৃষ্ণই ব্ৰহ্মাৰ সন্মুখত নিজৰ বিশ্বৰূপ দেখুৱালে আৰু বিশ্বৰূপ দেখাৰ লগে লগে ব্ৰহ্মাই তেতিয়া মন কৰিলে যে সেই বিশ্বৰূপত অসংখ্য ব্ৰহ্মাণ্ড আছিলে সৰু সৰু, আৰু সেই অসংখ্য ব্ৰহ্মাণ্ডৰ ভিতৰত অসংখ্য ব্ৰহ্মা, কাৰোবাৰ 3টা মূৰ, কাৰোবাৰ 4টা মূৰ, কাৰোবাৰ 100টা মূৰ, বিভিন্ন ধৰণেৰে ব্ৰহ্মাৰ চৰিত্ৰ তাত প্ৰতিস্ফুটিত হৈ উঠিছে। তেতিয়া ব্ৰহ্মাই হিৰণত হৈ ক'লে যে মই বুজিলো, আচলতে এই বিশ্বত অসংখ্য এনেকুৱা ধৰণৰ ব্ৰহ্মাণ্ড আছে, মই হলো এই ব্ৰহ্মাণ্ডৰহে মাত্ৰ সৃষ্টিকৰ্তা। কিন্তু দৰাচলতে মোৰ নিচিনা অনেক ব্ৰহ্মাণ্ডত অনেকজন ব্ৰহ্মা, য'ত আমাৰ ভিন্ন প্ৰতিৰূপ উপস্থিত আছে বা উপলব্ধ আছে, আৰু এই সকলোৰে আধাৰ মাত্ৰ আপুনি। যি থিয়ৰিৰ ওপৰত এতিয়া বৰ্তমান আমাৰ চায়েন্সে কাম কৰি আছে, সেই চিন্তাৰ সংকেত কিন্তু আমাৰ হিন্দু শাস্ত্ৰত বহু পূৰ্বে দি ৰাখিছে, যাক আমি হিন্দু শাস্ত্ৰ অনুসৰি জানো অনেক ব্ৰহ্মাণ্ড আৰু আমাৰ চায়েন্সৰ অনুসৰি মাল্টিভাৰ্ছ বুলি। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে এই কাহিনীবোৰক আমি কোনো প্ৰমাণ বুলি ক'ব নোৱাৰো। এই কাহিনীবোৰ মাত্ৰ একোটা চিন্তাৰ সংকেতহে, আৰু চায়েন্সে কাম কৰে প্ৰমাণৰ ওপৰত, ফিজিক্স আৰু মেথমেটিক্সৰ নিয়ম ফলো কৰি। কিন্তু এইখিনিতে আৰু এটা প্ৰশ্ন মনলৈ আহে, যদি এইবোৰ কাহিনীয়ে হয় তেনেহ'লে চায়েন্সে এই কাহিনীৰ ওপৰত ইমান এক্টিভলি কিহৰ কাৰণে ৰিচাৰ্চ কৰি আছে বাৰু? The multiverse idea, once thought to be so crazy it only belonged on EV night television, has now become the dominant theory in cosmology. আৰু চায়েন্সে কিয় ইয়াক সম্ভৱ বুলি কৈছে? Could be living in an infinite universe, but all we have access to is our little bubble. And so every year goes by, we get a little more data. the bubble gets 1 light year larger, and we see a little bit more of whatever universe is out there. ই আমাৰ কোনো সাইকোলজিক্যাল ইলিউশন নহয়তো? Way between universes. We don't know who or what will walk through it. নে এয়া কল্প বিজ্ঞান? আমার শাস্ত্রইনো ইয়ার বিষয়ে কি কয় বাৰু? नहीं, शास्त्रों में जो है उसके हिसाब से तो जब भी विष्णु भगवान एक्सेल करते हैं तो बहुत सारे बबल्स की तरह यूनिवर्स निकल आते हैं, और जब वो इनहेल करते हैं तो ये वापस चले जाते हैं, और वो साइकिल रिपीट होता है, यानी कि बहुत सारे ब्रह्मांड एक साथ बनते हैं और डिस्ट्रॉय होते हैं। আৰু সবতকে ইন্টারেস্টিং বিষয়টো হল আমি দেখা সপোনবোৰৰ লগত মাল্টিভাৰ্সৰ সম্পৰ্ক কি? গতিকে আহচোন জানো আজি এই ভিডিঅ'টোত দৰাচলতে কি হয় মাল্টিভাৰ্স। এইখিনিতে ভিডিঅ'টো আগবঢ়োৱাৰ আগতে সকলো দৰ্শকলৈ মই বিনম্ৰ অনুৰোধ জনাইছো যাতে অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, কাৰণ ই আপোনালোকৰ বাবে সম্পূৰ্ণৰূপে বিনামূলীয়া, কিন্তু ইয়াৰ জৰিয়তে মই আগবাঢ়ি যাবৰ বাবে যথেষ্ট সুবিধা পাওঁ, যথেষ্ট অনুপ্ৰেৰণা পাওঁ। গতিকে আপোনালোকক অনুৰোধ কৰিলো চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিব, লগতে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু পাৰিলে কমেণ্ট কৰি দিব। ধন্যবাদ। ধৰি লওক আপুনি পুৱাই পুৱাই গাখীৰ গৰম কৰিবলৈ লৈছে, আৰু এই গাখীৰখিনি এটা পাত্ৰত লৈ পেলাই আপোনালোকে গেছৰ ওপৰত উঠাই দিলে আৰু গেছটো জ্বলাই দিলে। জ্বলাই দিয়াৰ লগে লগে প্ৰথমতে কি হ'ব, গাখীৰবোৰ এটা পাত্ৰত গৰম হ'ব, আৰু গৰম হোৱাৰ পিছত লাহে লাহে উতলিবলৈ ল'ব। উতলিবলৈ লওঁতে আপুনি এটা কথা মন কৰিব যে জুই এটা জেগাতে লাগিছে, গৰম এটা জেগাৰ পৰা হৈছে, কিন্তু গাখীৰখিনি দৰাচলতে এটা জেগাতে ৰখি থকা নাই, সি পাত্ৰৰ পৰা বাহিৰলৈ গুচি যাব যদিহে আপোনালোকে গেছটো কমাই নিদিয়ে। অৰ্থাৎ কি হ'ব, তাত থকা বুৰবুৰণিবোৰে গোটেই বিয়পি যাব পাত্ৰটোৰ বাহিৰলৈকে, অথবা গাখীৰৰ পৰা কিছুমান সৰু সৰু চিটিকণি বিভিন্ন দিশলৈ চিটিকি পৰিব। আৰু এই প্ৰশ্নৰ জৰিয়তে আৰম্ভ হয় দৰাচলতে আমাৰ ইউনিভাৰ্ছৰ কাহিনী। আজিৰ পৰা প্ৰায় 13.8 বিলিয়ন, অৰ্থাৎ আমাৰ ইণ্ডিয়ান হিচাপ মতে ক'বলৈ গ'লে 1380 কোটি বছৰৰ আগতে গোটেই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন দৰাচলতে সম্পূৰ্ণৰূপে অন্ধকাৰ আছিলে, কোনো
জোন তৰা সূৰ্য এইবোৰ একো নাছিলে, সম্পূৰ্ণৰূপে খালী। ক'বলৈ গ'লে গোটেই ইউনিভাৰ্ছখন এটা সৰু বিন্দুত সংকুচিত হৈ আছিলে। তাৰ পিছত হয় এক হঠাৎ ডাঙৰ বিস্ফোৰণ। এই বিস্ফোৰণ কিন্তু বোম ব্লাষ্টৰ নিচিনা নহয়, আৰু এই বিস্ফোৰণকে আমি কওঁ বিগ বেং বুলি। এই বিগ বেং দৰাচলতে ব্লাষ্ট বুলি কোৱাতকে আমি স্পেচৰ প্ৰসাৰণ বুলি ক'লে বেছি বুজিবলৈ সুবিধা হ'ব। ইয়াক আপোনালোকে এটা উদাহৰণৰ সহায়ত বুজিব পাৰে। উদাহৰণস্বৰূপে আপোনালোকে এটা নুফুলোৱা বেলুনত কেইটামান ডট আঁকি দিব। ডট আঁকি দিয়াৰ পিছতে কি হ'ব, আপোনালোকে যেতিয়া বেলুনটো ফুলোৱাৰ লগে লগে আপোনালোকে মন কৰিব যে সেই ডটবোৰ এটা ডটৰ পৰা আনটো ডট লাহে লাহে আঁতৰি গুচি গৈছে। এনেকুৱা ধৰণেৰে স্পেচৰ প্ৰসাৰণ বিগ বেংৰ সময়ত হৈছিলে, আৰু বৰ্তমানেও সেই প্ৰসাৰণ ঘটি আছে। এতিয়া পুনৰ ঘূৰি আহোঁ আমি সেই গাখীৰৰ পাত্ৰটোলৈ, য'ত উতলাৰ পিছত গাখীৰৰ সৰু সৰু চিটিকণিবোৰ বেলেগ বেলেগ দিশত চিটিকি পৰিছিলে। আমাৰ বিগ বেংৰ ক্ষেত্ৰতো এনেকুৱাই হ'ব পাৰে, হোৱাটো একো ইম্পচিবল নহয়। কাৰণটো হৈছে কি, বিগ বেং যেতিয়া হৈছিলে তেতিয়াতো এনেকুৱা হ'ব পাৰে যে আমাৰ এখন ব্ৰহ্মাণ্ডৰে সৃষ্টি নহয়, অসংখ্য ব্ৰহ্মাণ্ডৰ সৃষ্টি বিভিন্ন দিশত হৈ পৰিলে। অৰ্থাৎ ক'বলৈ গ'লে আৰম্ভণি এজেগাতে, কিন্তু অসংখ্য জেগাত সৰু সৰু ইউনিভাৰ্ছ। ইয়াৰ পৰাই আৰম্ভ হৈছিলে দৰাচলতে মাল্টিভাৰ্ছৰ থিয়ৰী। কিন্তু এইখিনিতে এটা কথা কৈ থওঁ যে একেটা বিগ বেংৰ পৰা অসংখ্য বিভিন্ন ধৰণৰ সৰু সৰু ইউনিভাৰ্ছ সৃষ্টি হ'ব পাৰে যদিও এইটো জৰুৰী নহয় যে সকলো ইউনিভাৰ্ছ একে ধৰণেৰে হ'ব। এতিয়া আহক তেন্তে বুজিবলৈ চেষ্টা কৰোঁ, যদি সকলো ইউনিভাৰ্ছ এনেধৰণে সৃষ্টি হৈছিলে বিগ বেংৰ পৰা, তেনেহ'লে অন্য ইউনিভাৰ্ছবোৰ বাৰু কেনেকুৱা হ'ব? বিজ্ঞানে এইখিনিতে এটা থিয়ৰী দিছে যে সেই ইউনিভাৰ্ছবোৰত আপোনাৰ চেহেৰা হয়তো একে থাকিব পাৰে, কিন্তু আপোনাৰ সম্পূৰ্ণ চৰিত্ৰ বা স্বভাৱ বেলেগো হৈ যাব পাৰে। অৰ্থাৎ কোনোবা এখন ইউনিভাৰ্ছত যদি আপুনি ডক্টৰ, তেনেহ'লে আন এখন ইউনিভাৰ্ছত হয়তো আপুনি এজন শিক্ষক হ'ব পাৰে, বা আন এজন ইউনিভাৰ্ছত আপুনি হয়তো এজন বৈজ্ঞানিকো হ'ব পাৰে। অৰ্থাৎ প্ৰত্যেকখন ইউনিভাৰ্ছতে আপোনাৰ চৰিত্ৰ স্বভাৱ বেলেগ বেলেগো হ'ব পাৰে। এইখিনিতে মই আপোনালোকক এটা কথা কৈ থওঁ যে এইটো মাত্ৰ থিয়ৰীহে, হাইপথেচিছ থিয়ৰী। ইয়াক এতিয়ালৈকে কিন্তু চায়েন্সে প্ৰমাণ কৰিব পৰা নাই। ইয়াৰ ওপৰত বৰ্তমান গৱেষণা বা ৰিচাৰ্চ চলি আছে, কাৰণ চায়েন্সে এতিয়ালৈকে কোৱা নাই যে মাল্টিভাৰ্ছ আছে বুলি। চায়েন্সে এইটো কথাহে কৈছে যে মাল্টিভাৰ্ছ যদি থাকে তেন্তে সি কেনেকুৱা ধৰণৰ হ'ব পাৰে। কাৰণ এটা কথা আপোনালোকক কৈ থওঁ যে আজি যি চায়েন্স, কাইলৈ সি ভুলো প্ৰমাণিত হৈ যাব পাৰে, আৰু আজি যি আমাৰ মনত কল্পনা যেন লাগিছে কাইলৈ হয়তো সি বিজ্ঞানলৈ পৰিৱৰ্তিত হৈ যাব পাৰে বা সত্যত প্ৰমাণিত হৈ যাব পাৰে। এনেকুৱা হ'ব পাৰে যে হয় আমি এখন ব্ৰহ্মাণ্ডতে আছো, বিগ বেংৰ ফলত এখনেই ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে, কিন্তু এনেকুৱাটো হ'ব পাৰে যে বিগ বেংৰ ফলত অসংখ্য ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিলে। There might be such a thing as a multiverse, which is this entity out of which universes are born. ইয়াৰ কাৰণ হৈছে ইউনিভাৰ্ছ আমি ভবাতকৈ বহুত বেছি ডাঙৰ, বহুত বেছি গভীৰ আৰু বহুত বেছি ৰহস্যময়ী। আৰু এটা প্ৰশ্ন এইখিনিতে আহে যে যদিহে মাল্টিভাৰ্ছ সত্য হৈ যায় তেন্তে আমাৰ বাৰু সপোনৰ কানেকশ্যন মাল্টিভাৰ্ছৰ লগত আছে নেকি? Every night, I dream the same dream. আপুনি যেতিয়া শুই পৰে আৰু শুই পৰাৰ পিছত যেতিয়া সপোন দেখে, তেতিয়া সেই সপোনত দেখা জগতখন দৰাচলতে মাল্টিভাৰ্ছতে থকা আপোনাৰ ছেকেণ্ড অৱতাৰটো নহয়তো। অৰ্থাৎ সপোনে আপোনাক আপোনাৰ দ্বিতীয় ৰূপৰ লগত কানেক্ট কৰাই নিদিয়েতো। এই ৰহস্যৰ পৰা আমি পৰ্দা উঠাম, কিন্তু আজি নহয়, আমাৰ নেক্সট ভিডিঅ'টোত। পুনৰ লগ পাম নেক্সট এপিছডত। তেতিয়ালৈকে ষ্টে টিউনড, ষ্টে আপডেটেড। Stay tuned, stay updated.